মা কি কৈছা তুমি বুজিছা মোৰ মেকআপ পাৰ্লাৰ নিচিনা ইমান ঘৰত নিগনি আছে সেইকাৰণে মেকআপ পাৰ্লাৰ লৈ আহিছোঁ মই লগৰ বান্ধৱীজনী ঘৰৰ পৰা ভাল লাগিছে তোমাক কোৱাচোন কোৱা মেকুৰী পোৱালি ভাল লাগিছে দেই ইমান নিগনি হৈছে একেবাৰে নিগনিখনৰ পৰা কিমান কাপোৰ নষ্ট হৈ গৈছে একেবাৰে কুটি 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 শেষ কৰি দিছে ক'ত পালে ইমান ধুনীয়া চা ইমান ধুনীয়া মেকুৰী পোৱালিটো দিয়াচোন দিয়া মায়ে পাহিহঁতৰ পৰা আনিলোঁ পাহিহঁতৰ ইমান মেকুৰীজনীয়ে 3-4টা পোৱালি দিছে 4টামান পোৱালি দিছে এটা মই আনিলোঁ আৰু এটা মোৰ বান্ধৱীজনীয়ে লৈ গ'ল এইটো মোক দিছে কাৰণে ইমান মৰম লাগিছে ইমান ধুনীয়া মেকুৰী সেইকাৰণে মই লৈ আহিছোঁ তুমি আকৌ গালি পাৰিবা বুলি মোৰ ভয় লাগিহে আছিলে গালি নপৰা নহয় এতিয়া ভাল লাগিছে দেই এতিয়া মই এই বিছনাখনতে থৈ দিওঁ নে ইমান ভাল লাগিছে ন মেকুৰী পোৱালি ইমান মৰম লগা চোৱা ইমান ধুনীয়া একেবাৰে কি যে খুৱাম ন মায়ে গাখীৰ আছে যদি দিয়াচোন গাখীৰখনকে খুৱাম গাখীৰ আছে বিস্কুটো আছে আৰু মই আনিমগৈ এতিয়া তই ইয়াত অকণমান এৰি দিছোঁ এতিয়া ইমান ধুনীয়া মেকুৰী পোৱালি ক'ত পালি তয়ো ইমান ধুনীয়া বৰ ধুনীয়া বস্তু এটা আনিলি দেই মা কিন্তু ক'ত পালি কৈ আছোঁ দেখোন তোমাক মই মোৰ বান্ধৱীজনীৰ ঘৰৰ পৰা আনিছোঁ বুলি পাহিহঁতৰ ঘৰৰ পৰা দেখা নাই নেকি কৈ আছোঁ তুমি আকৌ বুজিয়ে নোপোৱা কথাবিলাক এবাৰ দুবাৰ ক'লে মানে কি যে আৰু তুমি দেচোন দে বিছনাখনটো খুৱাই দে ইমান ধুনীয়া লাগিছে ইমান মৰম লগা দে ইয়াতে এৰি দেচোন একো নহয় দে দিছোঁ এৰি দিছোঁ ৰ'বা ইমান মৰম লগা ইমান একেবাৰে সোণালী ৰঙৰ মেকুৰী মই আজিহে দেখিছোঁ ক'লা বগা মেকুৰীহে দেখোঁ এইটো ইমান ধুনীয়া ইমান ধুনীয়া যাচোন দেউতাক কৈ যাচোন আজি মাছ বা মাংস কিবা আনিব যাচোন ভাত দিব লাগিব নহয় মাছটো সুদাবা নাখাব চাগে মাছ আৰু মাংস দিলেহে খাব চাগে যাচোন কৈ দেউতাক তই এতিয়া ফোন কৰি দে যা গৈছোঁ ৰ'বা গৈছোঁ ইয়াৰ নাম পিহু ৰাখিছোঁ দে পিহু তই এইখিনিতে থাক দে মই আহি আছোঁ দেউতাক ফোন এটা কৰি লওঁ আহি আছোঁ পিহু ইয়াতে থাক দে ইয়াক তুমি আজি পিহু বুলি মাতিবা দেই ইমান ধুনীয়া মেকুৰী পিহু নাম দিছোঁ মই যাবে হেল্ল' দেউতা মই আজি মেকুৰী পোৱালি এটা আনিছোঁ তুমি অফিচৰ পৰা আহিলে মানে মাছ বা মাংস কিবা এটা লৈ আহিবাচোন দে ভাত দিব লাগিব নহয় সুদা ভাতটো নাখায় মেকুৰীয়ে সেইকাৰণে ফোন কৰিলোঁ তোমাক আহোঁতে লৈ আহিবাচোন দে দেউতা কলি তেতিয়া হ'ব দে আনিব দাদা ইমান ধুনীয়া যাচোন যা দেখিব আনগে যা মা মই গৈ আছোঁ আনোগৈ তুমি এইখিনি ৰখি থাকা গুচি যাব তোমাৰ মেকুৰী পোৱালিটো মই গৈছোঁ আৰু আহিছোঁ যোৱা ৰখি আছে থ আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে যে আছে বেল আইকনটো দবাই দিব গুড নাইট আজিলৈ আহিছোঁ কালি আকৌ আহিম নতুন এটা ভিডিঅ' লৈ